ওচৰত বিক্ৰী কৰিব নোৱাৰিব এনাৰ্জি ড্ৰিংকস আৰু নিচাযুক্ত সামগ্ৰী বিদ্যালয়ৰ ওচৰত যদি এনাৰ্জি ড্ৰিংকস বা নিচাযুক্ত সামগ্ৰী বিক্ৰী কৰে তেতিয়া হলে বিপদত পৰিব ব্যৱসায়ী এইবাৰ শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বৃহৎ সিদ্ধান্ত লৈছে যদিহে ব্যৱসায়ীয়ে এনাৰ্জি ড্ৰিংকস আৰু নিচাযুক্ত সামগ্ৰী বিক্ৰী কৰে বিদ্যালয়ৰ সমীপত তেতিয়া হলে সেই ব্যৱসায়ীজনৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা লৈ আহিছো সবিশেষ খবৰ বিদ্যালয়ৰ ওচৰত বিক্ৰী কৰিব নোৱাৰিব এনাৰ্জি ড্ৰিংকস বিপদত পৰিব ব্যৱসায়ী ষ্টিং আদিকে ধৰি কোনো ধৰণৰ হাই কেফেইন যুক্ত এনাৰ্জি ড্ৰিংকস আৰু নিচাযুক্ত সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব বিদ্যালয়ৰ শিশু আৰু কিশোৰীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিহে কোনো ব্যৱসায়ীয়ে বিদ্যালয়ৰ ওচৰে পাজৰে এনাৰ্জি ড্ৰিংকস বা নিচাযুক্ত সামগ্ৰী বিক্ৰী কৰে তেতিয়া হলে সেই ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিদ্যালয়ৰ ওচৰত বিক্ৰী কৰিব নোৱাৰিব এনাৰ্জি ড্ৰিংকস নিচাযুক্ত সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব বিদ্যালয়ৰ শিশু আৰু কিশোৰীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিহে বিদ্যালয়ৰ সমীপত যদি এনাৰ্জি ড্ৰিংকস বা নিচাযুক্ত সামগ্ৰী বিক্ৰী কৰে তেতিয়া হলে বিপদত পৰিব ব্যৱসায়ী মহাৰাষ্ট্ৰ চৰকাৰে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত বৃহৎ সিদ্ধান্ত লৈছে মহাৰাষ্ট্ৰ চৰকাৰে শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ সমীপত বিক্ৰী কৰিব নোৱাৰিব কোনো এনাৰ্জি ড্ৰিংকস মহাৰাষ্ট্ৰ চৰকাৰে শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যখনৰ সকলো বিদ্যালয়ৰ 500 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ষ্টিং এনাৰ্জি ড্ৰিংকসৰ বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে বিধানসভাত এই ঐতিহাসিক সিদ্ধান্তৰ বিষয়ে অৱগত কৰি খাদ্য আৰু ঔষধ প্ৰশাসন মন্ত্ৰী নৰহৰি জিৰবালে স্পষ্ট কৰি দিয়ে যে এতিয়াৰে পৰা যিকোনো শিক্ষানুষ্ঠানৰ ওচৰত এই পানীয় বিক্ৰী কৰাটো সম্পূৰ্ণ বেআইনী বুলি গণ্য কৰা হ'ব মন্ত্ৰীগৰাকীয়ে জনায় যে ষ্টিং ড্ৰিংকস কেফেইন মাত্ৰা নিৰ্ধাৰিত মানতকৈ বহুত বেছি পোৱা গৈছে যিটো বাঢ়ি অহা শিশুসকলৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক ছাত্ৰ-ছাত্ৰীসকলৰ এই অতিৰিক্ত কেফেইনযুক্ত পানীয়ৰ পৰা আঁতৰাই ৰাখিবলৈ এই নিষেধাজ্ঞা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে মন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কয় যে শিশুৰ স্বাস্থ্যৰ লগত কোনো ধৰণৰ আপোচ কৰা নহ'ব শিশুৰ স্বাস্থ্যৰ লগত কোনো ধৰণৰ আপোচ কৰা নহ'ব সেয়েহে বিদ্যালয়ৰ ওচৰে পাজৰে বিক্ৰী কৰিব নোৱাৰিব এনাৰ্জি ড্ৰিংকস আৰু নিচাযুক্ত সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব নিচাযুক্ত সামগ্ৰীৰ লগতে এতিয়াৰে পৰা বিদ্যালয়ৰ সমীপত এনাৰ্জি ড্ৰিংকসও বিক্ৰী কৰিব নোৱাৰিব ব্যৱসায়ীসকলে কিয়নো শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে গ্ৰহণ কৰিছে এই বৃহৎ সিদ্ধান্ত বিদ্যালয়ৰ সমীপত বিক্ৰী কৰিব নোৱাৰিব কোনো এনাৰ্জি ড্ৰিংকস মহাৰাষ্ট্ৰ চৰকাৰে শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যখনৰ সকলো বিদ্যালয়ৰ 500 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ষ্টিং এনাৰ্জি ড্ৰিংকসৰ বিক্ৰীত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে কোনো ধৰণৰ এনাৰ্জি ড্ৰিংকস বিক্ৰী কৰিব নোৱাৰিব হাই কেফেইন যুক্ত কোনো ধৰণৰ এনাৰ্জি ড্ৰিংকস বিক্ৰী কৰিব নোৱাৰিব বিদ্যালয়ৰ সমীপত যদি নিচাযুক্ত সামগ্ৰী বা এনাৰ্জি ড্ৰিংকস বিক্ৰী কৰে তেতিয়া হলে বিপদত পৰিব ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিদ্যালয়ৰ ওচৰত বিক্ৰী কৰিব নোৱাৰিব এনাৰ্জি ড্ৰিংকস শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো হাই কেফেইন এনাৰ্জি ড্ৰিংকসত হাই কেফেইন থাকে আৰু যাৰ বাবে শিশুসকলৰ স্বাস্থ্য বেয়া হ'ব পাৰে অসুস্থ হৈ পৰিব পাৰে আৰু সেয়েহে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে গ্ৰহণ কৰিছে বৃহৎ সিদ্ধান্ত বিদ্যালয়ৰ সমীপত বিক্ৰী কৰিব নোৱাৰিব কোনো ধৰণৰ এনাৰ্জি ড্ৰিংকস মহাৰাষ্ট্ৰ চৰকাৰে শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যখনৰ সকলো বিদ্যালয়ৰ 500 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ষ্টিং এনাৰ্জি ড্ৰিংকসৰ বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে বিধানসভাত এই ঐতিহাসিক সিদ্ধান্তৰ বিষয়ে অৱগত কৰি খাদ্য আৰু ঔষধ প্ৰশাসন মন্ত্ৰী নৰহৰি জিৰবালে স্পষ্ট কৰি দিয়ে যে এতিয়াৰে পৰা যিকোনো শিক্ষানুষ্ঠানৰ ওচৰত এই পানীয় বিক্ৰী কৰাটো সম্পূৰ্ণ নিষিদ্ধ মন্ত্ৰীগৰাকীয়ে জনাইছে যে ষ্টিং ড্ৰিংকছত কেফেইনৰ মাত্ৰা নিৰ্ধাৰিত মানতকৈ
বহুত বেছি পোৱা গৈছে যেটো বাঢ়ি অহা শিশুসকলৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক ছাত্ৰ-ছাত্ৰীসকলক এই অতিৰিক্ত কেফেইনযুক্ত পানীয়ৰ পৰা আঁতৰাই ৰাখিবলৈ নিষেধাজ্ঞা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে মন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কৈছে যে শিশুৰ স্বাস্থ্যৰ লগত কোনো ধৰণৰ আপোচ কৰা নহব খাদ্য নিয়ন্ত্ৰণ সংস্থা FSSA আয়ে শেহতীয়াকৈ 6টা আগশাৰীৰ এনাৰ্জি ড্ৰিংকছ কোম্পানীলৈ জাননী প্ৰেৰণ কৰিছে এতিয়াৰ পৰা বিদ্যালয়ৰ সমীপত বিক্ৰী কৰিব নোৱাৰিব এনাৰ্জি ড্ৰিংকছ বা নিচাযুক্ত সামগ্ৰী যদিহে বিদ্যালয়ৰ সমীপত এনাৰ্জি ড্ৰিংকছ বিক্ৰী কৰে নিচাযুক্ত সামগ্ৰী বিক্ৰী কৰে তেতিয়া হলে বিপদত পৰিব ব্যৱসায়ী বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওয়ান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.